হেল্ল' ষ্টুডেণ্ট, মই তোমাৰ বাবে লৈ আহিছোঁ পৰিৱেশ বুলিলে কি বুজা বা কাক বোলে। পৰিৱেশ কাক বোলে? ই কেই প্ৰকাৰ হ'ব পাৰে আৰু কি হ'ব পাৰে, এইটোৰ বাবে আমি তোমাক অলপ ধাৰণা দিম। পৰিৱেশ আমি সৰুৰ পৰাই শুনি আহিছোঁ। পৰিৱেশ বুলিলে আমাৰ চাৰিওফালৰ জৈৱিক, জীৱিত আৰু অজৈৱিক অজীৱিত উপাদান যেনে মাটি, পানী, বায়ু, উদ্ভিদ, প্ৰাণী, সূৰ্যৰ পোহৰ, উষ্ণতা আদি সমষ্টিক বুজোৱা হয়। পৰিৱেশ বুলিলে আমাৰ চাৰিওফালৰ যে জৈৱিক আৰু অজৈৱিক উপাদান আছে, মাটি, পানী, বায়ু, উদ্ভিদ, প্ৰাণী, সূৰ্যৰ পোহৰ, উষ্ণতা আদি সকলো সমষ্টিক বুজোৱা হয়। এইবোৰ সকলো বস্তু মিলিয়েই পৰিৱেশ বোলে। পৰিৱেশ দুই প্ৰকাৰ হ'ব পাৰে। পৰিৱেশ সাধাৰণতে দুটা প্ৰকাৰ হ'ব পাৰে, যেনে প্ৰাকৃতিক পৰিৱেশ আৰু সামাজিক পৰিৱেশ।